চেণ্টাৰ পালচাৰ 220 হৈ আছে এখন का बाइक है और ये तो बहुत गंदा हो गया है ये बहुत गंदा हो गया है अभी मैं इसको वॉशिंग सेंटर में लेके जाऊंगी और बहुत बहुत अच्छे तरह उसको वॉशिंग करेगा उन लोग ने आप लोग ने देखते जाइए कैसे वॉशिंग किया है আমি ৰিপ্লা পামে আৰু আমাৰ গাঁৱৰ ইয়াতে আমি ৰাতি ৰাতি কেতিয়াবা মন চলিয়া লাগিলে ইয়াতে বতাহ পাই ধুনীয়া বতাহ আহে এই আমি ফুলৰ মুখ বুলি কওঁ এইখিনি জেগা তাৰপিছত এয়া কাননি পথাৰ হয় বহুত ভাল হোৱা নাই আৰু আমাৰ ইয়াতে আজি গাড়ী ৱাশ্বিং কৰিবলৈ যাম কেনেদৰে গাড়ী ৱাশ্বিং কৰে ৰিপ্লাত আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকক ভিডিঅ'টো আমি ৰিপ্লাত গাড়ী ধুবা আহি পেলাই খতৰা মন্দিৰৰ সত্ৰৰ পৰা হ'লে আমাৰ ঐতিহাসিক মন্দিৰ খতৰা দোকান চোকান আছে আৰু স্কুল ছুটি দিলা বেছি আহিলে আহিছে এতিয়া গাড়ী দিলা এটা গাড়ী চাৰি ল'ব আহিব পাৰে আৰু হিৰ'ৰ দিলাৰ এতিয়া আমি ৰিপ্লা চব পামেই আৰু তেল ডিপু পাম তাৰ এটা TVS ডিলাৰ আছে আমাৰ নতুনকৈ বহিছে ইয়াতে এণ্টক আৰু ট্ৰেইন সেইবিলাক কি বুলি কয় পাহৰিলোঁ এইবিলাক আহি যাবি এইবিলাক গাড়ী ডিলাৰ এইটো চব গাড়ী পাবি ৰিপ্লা চব পামেই আৰু ৰিপ্লা চব পালোঁ গাড়ী চিন্তা পাম আৰু আমি আহিলে এইবাৰ চল্লিছ ষ্টেট পৰা আমি চিনাকি আছে চল্লিছ যদি কোনো কথা ধৰণে আৰু ইমান চল্লিছ ষ্টেট পৰা আমি সৰু সুৰা ৰাইডাৰে আৰু গাড়ী চাৰি চলোৱা এয়া গাড়ী ধোৱা চেণ্টাৰ পালোঁ গাড়ী দি আছে এয়া খাই দিলোঁ আৰু গাড়ী দি আছে পালচাৰ 220 গাড়ী দি আছা আৰু বঢ়িয়া ৱাশ্বিং চেণ্টাৰ পালচাৰ 220 হৈ আছে এখন তাৰপিছত এইখনটো গ'ল কালি মানে বহুত গাড়ীখনত পৰি গ'ল মানে কালাৰ পৰা ৰাখত তাত গাড়ীৰ মাজত সোমাই বহুত খোলা খোৱা গ'ল গাড়ীখন বহুত লেতেৰা হৈ গ'ল মানে সেইকাৰণে আজি লৈ আহিলোঁ গাড়ীখন গাড়ীয়ে উলিয়ালে কিবা হৈছে বহুত একো হোৱা নাই বাৰু এতিয়া আমি গাড়ী ধোৱাই আছে আৰু এতিয়া আমি আমাৰ ঘৰত হয়
পাইছ গাড়ী একদম এটা চিকচিকীয়া বনাই দিলে গাড়ী মানে চিকচিকীয়া কৰি দি খেদিলে আৰু মাত্ৰ 50 টকা গাড়ী ৱাশ্বিং